হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মছলিপে। আজিৰ ভিডিঅ'ত অসমৰ এজন প্ৰসিদ্ধ ৰজাৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰক, চেনেলটোক ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। ভগদত্ত আছিল কামৰূপৰ অধিপতি নৰকাসুৰৰ পুত্ৰ। পিতৃৰ মৃত্যুৰ পাছত তেওঁ প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত বহে। তেওঁ অকল এজন বীৰ যোদ্ধাই নাছিল, বৰং এজন ধৰ্মপৰায়ণ ৰজাও আছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি ভগদত্তক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে আৰু আত্মৰক্ষাৰ বাবে অমেক বৈষ্ণৱাস্ত্ৰ প্ৰদান কৰে। ধাৰ্মিক মহাপ্ৰতাপী এইজন ৰজাৰ কথা মহাভাৰততো উল্লেখ আছে। ভগদত্তৰ শক্তিৰ মূল আধাৰ আছিল তেওঁৰ বিশাল হাতী সুপ্ৰতীক। যুদ্ধক্ষেত্ৰত এই হাতীটোৰ ওপৰত উঠি তেওঁ শত্ৰুৰ ওপৰত যমৰ দৰে জঁপিয়াই পৰিছিল। সেয়েহে ইতিহাসত ভগদত্তৰ হাতীটোক সুপ্ৰতীক নামেৰে জনাজাত। নৰকাসুৰৰ পুতেক আছিল ভগদত্ত। ভগদত্তৰ আকৌ তিনিটা সন্তান আছিল: বজ্ৰদত্ত, পুষ্পদত্ত, ভানুমতী। ভগদত্ত ভৌমিক বা ভৌম বংশ বা নৰক বংশৰ অধিকাৰী আছিল। তেওঁৰ পিতৃ আছিল মহাবলশালী নৰকাসুৰ। ধৰ্মীয় বিশ্বাস অনুসৰি নৰকাসুৰ আছিল ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূমি দেৱীৰ পুত্ৰ। নৰকাসুৰৰ বংশটোক ভৌমবংশ বুলি কোৱা হয় কিয়নো ই ভূমি দেৱীৰ পৰা উদ্ভাৱন হৈছে। বজ্ৰদত্ত: ভগদত্তৰ মৃত্যুৰ পিছত তেওঁ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়। তেওঁ অৰ্জুনৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা ধৰি অৰ্জুনৰ লগত যুদ্ধ কৰিছিল। পুষ্যদত্ত: মহাভাৰতৰ দ্ৰোণপৰ্ব মতে তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ নকুলৰ হাতত নিহত হৈছিল। ভানুমতী: বহুতো আঞ্চলিক লোককথা আৰু পৰম্পৰাগত কাহিনী অনুসৰি ভগদত্তৰ কন্যা ভানুমতীৰ বিবাহ কৌৰৱৰ দুৰ্যোধনৰ লগত হৈছিল। এই বৈবাহিক সম্পৰ্কৰ বাবেই ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱক সমৰ্থন কৰিছিল। অসমৰ ইতিহাসত ভগদত্তৰ এক বিশেষ স্থান আছে। গুৱাহাটীৰ বিখ্যাত দীঘলী পুখুৰী ৰজা ভগদত্তই তেওঁৰ কন্যা ভানুমতীৰ স্বয়ম্বৰৰ বাবে খান্দিছিল বুলি লোকবিশ্বাস আছে। অসমৰ বহু ঠাইত তেওঁৰ নামৰ সৈতে জড়িত কিংবদন্তি আজিও প্ৰচলিত। মহাভাৰতৰ দ্ৰোণপৰ্বত 4টা অনুচ্ছেদত কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই দেখুওৱা বীৰত্বৰ বৰ্ণনা পোৱা যায়। মহাভাৰতত ভগদত্তক পৰ্বতপতি, শৈলালয় ৰজা আৰু পূৰ্বৰ সাগৰবাসী বুলি উল্লেখ কৰা হৈছে। ভগদত্তৰ সৈন্যবাহিনী গঠন হৈছিল কিৰাত, চীন আৰু সাগৰতীৰবাসী লোকৰ দ্বাৰা। মহাভাৰতৰ উপৰিও কালিকা পুৰাণ, ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আদিতো ভগদত্তৰ বিষয়ে উল্লেখ আছে। নিধানপুৰৰ শিলালিপি মতে ভগদত্ত দেৱৰাজ ইন্দ্ৰৰ বন্ধু আছিল। ভগদত্তৰ হাতত ভগৱান বিষ্ণুৰ অমেক অস্ত্ৰ বৈষ্ণৱাস্ত্ৰ আছিল। যুদ্ধৰ দ্বাদশ দিনা তেওঁ অৰ্জুনক লক্ষ্য কৰি এই অস্ত্ৰ নিক্ষেপ কৰিছিল। অৰ্জুনক ৰক্ষা কৰিবলৈ শ্ৰীকৃষ্ণই নিজেই আগভেটি ধৰে আৰু সেই মাৰাত্মক অস্ত্ৰডাল শ্ৰীকৃষ্ণৰ কণ্ঠত বজ্ৰজয়ন্তী মালা হৈ ওলমি ৰয়। ভগদত্ত অতি বৃদ্ধ আছিল, যাৰ বাবে তেওঁক চকুৰ ওপৰৰ ছাল ওলমি পৰি দৃষ্টিত বাধা দিছিল। সেইবাবে তেওঁ কঁপালত এখন ৰেচমী কাপোৰৰ পাট্টি বান্ধি লৈছিল। শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতে অৰ্জুনে কৌশলেৰে সেই পাট্টিডাল শৰ মাৰি কাটি দিয়ে, যাৰ ফলত ভগদত্ত অন্ধপ্ৰায় হৈ পৰিল। সেই সুযোগতে অৰ্জুনে তেওঁক অৰ্ধচন্দ্ৰ বাণেৰে বধ কৰে। মিত্ৰতা: কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ কৌৰৱৰ পক্ষ লৈছিল আৰু কৌৰৱৰ বাহিনীৰ এক বিশিষ্ট মহাৰথী আছিল। তেওঁ সৈন্যবাহিনীত কিৰাত আৰু চীন দেশৰ সৈন্য আছিল বুলি মহাভাৰতত উল্লেখ আছে। সুপ্ৰতীক: তেওঁ বিখ্যাত হাতীটোৰ নাম আছিল সুপ্ৰতীক। যুদ্ধত এই হাতীটোৱে পাণ্ডৱৰ সৈন্যৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল। বৈষ্ণৱাস্ত্ৰ: তেওঁৰ হাতত অমেক বৈষ্ণৱাস্ত্ৰ আছিল, যি তেওঁ অৰ্জুনৰ ওপৰত প্ৰয়োগ কৰিছিল। ভগদত্ত কোন ৰাজ্যৰ ৰজা আছিল? প্ৰাগজ্যোতিষপুৰ। মহাভাৰতৰ মতে ভগদত্তক কোনে বধ কৰিছিল? অৰ্জুনে। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? সুপ্ৰতীক। ভগদত্তৰ কন্যাৰ নাম কি আছিল? ভানুমতী। ভগদত্তৰ সৈন্যদলত কোন কোন জাতিৰ লোক আছিল? কিৰাত আৰু চীন।